মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত ষষ্ঠ শ্ৰেণীৰ গণিত পাঠ 7 নিজে কৰা পৃষ্ঠা 147 প্ৰশ্নসমূহৰ সমাধান চাওঁ আহা। 1 নম্বৰত আছে তলৰ চিত্ৰটো চাই খালী ঠাই পূৰ কৰা। তোমালোকে তলত চিত্ৰ দেখিবলৈ পাইছা। এই চিত্ৰ কিছু অংশ ৰং কৰা আছে। এই চিত্ৰটো চাই আমি কি কৰিব লাগিব? তলৰ যে খালী ঠাই সেই খালী ঠাই পূৰণ কৰিব লাগিব। প্ৰথম চিত্ৰটোত দেখা গৈ আছে এটা বৃত্ত কিছুমান সমান ভাগত ভাগ কৰিছে। আহাচোন কিমানটা ভাগত ভাগ কৰিছে চাওঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা ভাগত ভাগ কৰিছে আৰু ৰং কৰিছে কিমান ভাগ? 1 2 3 4 5 16 ভাগ কৰি 5 অংশত ৰং কৰিছে। সেয়ে এই প্ৰথম খালী জেগাত বহিব 16 ভাগৰ 5। ঠিক তেনেদৰে ইয়াক 16 ভাগ কৰি ৰং কৰিছে 1 2 3 4 5 6 7 অংশত। সেয়ে ইয়াত লিখিব লাগিব আমি 16 ভাগৰ 7। এতিয়া এই দুটা যদি আমি যোগ কৰোঁ কিমান হ'ব? ৰং কৰা অংশ ইয়াত আছে 5 অংশ, ইয়াত 7 অংশ, 12 ভাগৰ 12 অংশত মুঠ, তাৰমানে মুঠ 16 ভাগ কৰি 12 ভাগত ৰং কৰিছে। সেয়ে আমি সমাধানত লিখিব পাৰোঁ, কি লিখিব পাৰোঁ? 16 ভাগৰ 5 যোগ 16 ভাগৰ 7 সমান 16 ভাগৰ 12। এবার আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। 2 নম্বৰত আছে 24 ভাগৰ 19 বিয়োগ 24 ভাগৰ 13 সমান 24 ভাগৰ 6 হোৱাকৈ ওপৰৰ দৰে চক্ৰ আঁকি বুজাই দিয়া। ওপৰত আমাক যেনেকৈ চক্ৰ দিয়া আছে, ইয়াত ভগ্নাংশ দিয়া আছে। এই ভগ্নাংশখিনিক ওপৰত দেখুৱাৰ দৰে চক্ৰ আঁকি আমি দেখুৱাব লাগিব। আহাচোন সমাধানটো কৰোঁ। এতিয়া প্ৰথমতে 24 ভাগৰ 19ৰ বাবে আমি এটা বৃত্ত আঁকিম আৰু সেই বৃত্তটো সমানে 24 ভাগ কৰি 19 অংশত ৰং কৰিম। এই যে ইয়াত এটা বৃত্ত আঁকিছোঁ, ইয়াক সমানে 24 ভাগ কৰিছোঁ, 24 ভাগ কৰি ইয়াৰে আমি 19 অংশত ৰং কৰিছোঁ। তাৰপিছত বিয়োগ, তাৰপিছত আৰু এটা বৃত্ত আঁকি তাৰে আমি 24 ভাগ কৰি 13 অংশত ৰং কৰিছোঁ, সমান চিহ্ন। তাৰপিছত আৰু এটা বৃত্ত আঁকিছোঁ, বৃত্ত আঁকি সেই বৃত্তটোত 19ৰ পৰা 13 বাদ দিলে কিমান থাকিল? 6 অংশত ৰং কৰিছোঁ। এইখিনি হ'ল আমাৰ 2 নম্বৰৰ সমাধান। এবাৰ আমি 3 নম্বৰৰ প্ৰশ্নখিনি চাওঁ। মান উলিওৱা। ইয়াত আমাক কেইবাটাও মান উলিয়াব দিছে। 1 নম্বৰত 17 ভাগৰ 3 যোগ 17 ভাগৰ 4 যোগ 17 ভাগৰ 6। 2 নম্বৰত 26 ভাগৰ 9 যোগ 26 ভাগৰ 13। 3 নম্বৰত 51 ভাগৰ 29 যোগ 51 ভাগৰ 31। 4 নম্বৰত 1 যোগ 23 ভাগৰ 7। 5 নম্বৰত 27 ভাগৰ 23 বিয়োগ 27 ভাগৰ 10। 6 নম্বৰত 25 ভাগৰ 14 বিয়োগ 25 ভাগৰ 11। 7 নম্বৰত 1 বিয়োগ 35 ভাগৰ 31। 8 নম্বৰত 4 বিয়োগ 4 ভাগৰ 14। আহাচোন সমাধানবিলাক কৰোঁ আমি। প্ৰথমতে আমি 1 নম্বৰৰ সমাধান কৰোঁ। 1 নম্বৰত কি আছে? 17 ভাগৰ 3 যোগ 17 ভাগৰ 4 যোগ 17 ভাগৰ 6। এই তিনিটা হৰ একে অৰ্থাৎ সদৃশ। এতিয়া সদৃশ সমূহ যোগ কৰোঁতে আমি অকল এটা হৰ লিখি লবকেইটা যোগ কৰিলে হ'ল। সেয়ে 17 ভাগৰ আমি 3 যোগ 4 যোগ 6 লিখিছোঁ। এতিয়া 3 4 আৰু 6 যোগ কৰিলে পাওঁ আমি 13। সেয়ে আমি পালোঁ 17 ভাগৰ 13। এই 17 ভাগৰ 13 হ'ল 1 নম্বৰৰ উলিয়াব লগা মান। এবাৰ আমি একেবাৰে 2 নম্বৰটো কৰোঁ। 2 নম্বৰতো দুটা সদৃশ সমূহ যোগ হৈ আছে, গতিকে এই দুটা যোগ কৰোঁতে আমি এটা হৰ লিখিম আৰু লব দুটা যোগ কৰিম। হৰ এটা 26 লিখিছোঁ আৰু ওপৰত 9 যোগ 13। 9 আৰু 13 যোগ কৰিলে কিমান হয়? 22। সেয়ে লিখিলোঁ 26 ভাগৰ 22। এই 26 ভাগৰ 22 হ'ল 2 নম্বৰৰ মান। এবাৰ আমি 3 নম্বৰ কৰোঁ। 51 ভাগৰ 29 যোগ 51 ভাগৰ 31। এই দুটাও যদি যোগ কৰোঁ এটা হৰ লিখি লব দুটা যোগ কৰিব লাগিব। 51 ভাগৰ 29 যোগ 31। 29 আৰু 31 যোগ কৰিলে 60 হয়। সেয়ে পালোঁ আমি 51 ভাগৰ 60। এবাৰ আমি 4 নম্বৰটো সমাধান কৰোঁ। 4 নম্বৰত আছে 1 যোগ 23 ভাগৰ 7। ইয়াত 1 এটা ভগ্নাংশ নহয়, কিন্তু ইয়াত আমি এটা ভগ্নাংশ আকাৰে লিখিব পাৰোঁ। তাৰমানে 23 ভাগৰ 23 মানে কিমান হয়? 1। তাৰমানে এটা সংখ্যা হৰ লব একেই হ'লে সি 1 বুজায়। ইয়াত আমি 23 ভাগৰ 23 লিখিছোঁ কাৰণে দ্বিতীয় ভগ্নাংশটো হৰ 23 যাতে সদৃশ হয় আমি তেনেকুৱাকৈ লিখিছোঁ। এইবাৰ আমি যি দুটা ভগ্নাংশ পালোঁ 23 ভাগৰ 23 আৰু 23 ভাগৰ 7 দুয়োটাই সদৃশ। গতিকে আমি কি কৰিম? এটা হৰ লিখি লব দুটা যোগ কৰিম। সেয়ে 23 ভাগৰ 23 যোগ 7 লিখিলোঁ। 23 আৰু 7 যোগ কৰিলে 30। সেয়ে পালোঁ 23 ভাগৰ 30। 23 ভাগৰ 30 হ'ল 4 নম্বৰৰ সমাধান।
এবার আমি 5 নম্বরটা সমাধান করি। 5 নম্বরত আছে 27 ভাগৰ 23 বিয়োগ 27 ভাগৰ 10। এই বিয়োগৰ যোগৰ দৰে একেই, হর দুটা একে, অর্থাৎ হদ্রিক হলে এটা হর লিখি প্রথম লক্ষটোৰ পৰা দ্বিতীয় লক্ষটো বিয়োগ কৰিব লাগে। সেয়ে আমি লিখিলো 27 ভাগৰ 23 বিয়োগ 10। এতিয়া 23-ৰ পৰা 10 বিয়োগ কৰিলে 13 থাকে, সেয়ে 27 ভাগৰ 13 পালো। 27 ভাগৰ 13 হল 5 নম্বৰৰ সমাধান। এবার আমি 6 নম্বৰ সমাধান কৰোঁ। 6 নম্বৰত আছে 25 ভাগৰ 14 বিয়োগ 25 ভাগৰ 11। এই আগৰটোৰ দৰে একেই, এটা হর লিখিলো আৰু 14 বিয়োগ 11। 14-ৰ পৰা 11 বিয়োগ কৰিলে 3 থাকে, সেয়ে 25 ভাগৰ 3 পালো। 25 ভাগৰ 3 হল 6 নম্বৰৰ সমাধান। এবার আমি 7 নম্বৰ কৰোঁ। 1 বিয়োগ 35 ভাগৰ 31। একৰ কাৰণে লিখিলো 35 ভাগৰ 35 বিয়োগ থাকিল 35 ভাগৰ 31। দুটাৰে হর একেই হল, এটা হর লিখি 35-ৰ পৰা 31 বিয়োগ কৰিলো। 35-ৰ পৰা 31 বিয়োগ কৰিলে 4 থাকে, সেয়ে 35 ভাগৰ 4 হল 7 নম্বৰৰ মান। এবার আমি 8 নম্বৰ কৰোঁ। 4 বিয়োগ 4 ভাগৰ 14। এতিয়া কোনটো সংখ্যাক কিহেৰে হৰণ দিলে 4 হয়? আমি জানো বিভিন্ন সংখ্যাৰে হৰণ দিলে আমি 4 পাওঁ, কিন্তু হর আমি ইয়াত 4 বনাব লাগে, সেয়ে আমি 16 লিখিলো। 16ক 4ৰে হৰণ দিছে, 16ক 4ৰে হৰণ দিলে 4 হয়, বিয়োগ 4 ভাগৰ 14 হল। এতিয়া দুটাৰে হর একেই হল, হদ্রিক হল, গতিকে আমি এটা হর লিখিম। এটা হর 4 লিখিছো, 4 লিখিলে 16 বিয়োগ 14 হল। 16 বিয়োগ 14 মানে কিমান হল? 4 ভাগৰ 2। এই 4 ভাগৰ 2 হল 8 নম্বৰৰ মান। এবার আমি ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নটো চাওঁ। প্ৰীতি আৰু ৰীতিয়ে ভগাই খাবৰ বাবে এগিলাচ গাখীৰ সিহঁতৰ মাকে উলিয়াই দিলে। তাৰ পৰা প্ৰীতিয়ে 4 ভাগৰ 2 অংশ আৰু ৰীতিয়ে 2 ভাগৰ 1 অংশ গাখীৰ ভাগ কৰি খালে। গিলাচত অৱশিষ্ট কিমান গাখীৰ থাকিল? আহাচোন সমাধানটো কৰোঁ। প্ৰীতিয়ে খোৱা গাখীৰত কিমান? প্ৰীতিয়ে গাখীৰ খালে সমান 4 ভাগৰ 2 অংশ, আৰু ৰীতিয়ে গাখীৰ খালে কিমান? 2 ভাগৰ 1 অংশ। এতেকে দুয়োজনে কিমানখিনি গাখীৰ খালে? দুয়োয়ে গাখীৰ খালে, এই দুটা যোগ কৰিব লাগিব। 4 ভাগৰ 2 যোগ 2 ভাগৰ 1। এতিয়া 4 ভাগৰ 2 আৰু 2 ভাগৰ 1 অহদ্ৰিক, আমি সিহঁতক হদ্ৰিক বনাওঁ। প্ৰথমটোৰ হৰ 4, দ্বিতীয়টোৰ 2, দ্বিতীয়টোৰ হৰ আমি 2 বনাব পাৰোঁ। সেইকাৰণে ইয়াৰ হৰলগ 2কে 2 দি পূৰণ দিছোঁ, কাৰণ 2 দি পূৰণ দিলে 4 হয়। তেতিয়া আমি পাম 4 ভাগৰ 2 যোগ 4 ভাগৰ 2। 4 ভাগৰ 2 আৰু 4 ভাগৰ 2 যোগ কৰিলে 4 ভাগৰ 2 যোগ 2। 4 ভাগৰ 2 যোগ 2 মানে আমি কিমান পালো? 4 ভাগৰ 4। এতেকে গিলাচত অৱশিষ্ট গাখীৰ কিমান থাকিব? বহুত গাখীৰ আছে 1 গিলাচ, সেই 1ৰ পৰা আমি খোৱাখিনি বাদ দিলোঁ, 4 ভাগৰ 4। এতিয়া 1 মানে আমি একেই লিখিব পাৰোঁ, 4 ভাগৰ 4 মানে 1, গতিকে 1 বিয়োগ 1 হ'ল। 1ৰ পৰা 1 বিয়োগ কৰিলে 0, তাৰমানে গিলাচটোত অৱশিষ্ট গাখীৰ থাকিল 0, তাৰমানে গ্লাছত কোনো গাখীৰ নাই, আটাইখিনি গাখীৰ দুয়োজনে খাই শেষ কৰিছে। এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। এটা অনুশীলনীত থকা অংকৰ 19 ভাগৰ 5 অংশ শ্ৰেণীত শিক্ষকে সমাধান কৰি দিলে। ছাত্ৰ ছাত্ৰীসকলে 19 ভাগৰ 3 অংশ নিজে নিজে সমাধান কৰিলে। অনুশীলনীটোৰ কিমান অংশ সমাধান কৰিবলৈ ৰৈ গ'ল? তাৰমানে এটা অনুশীলনী আছে, তাত যিমানখিনি অংক আছে তাৰে 19 ভাগৰ 5 অংশ শিক্ষকে শ্ৰেণীত সমাধান কৰি দিছে, আৰু 19 ভাগৰ 3 অংশ ছাত্ৰ ছাত্ৰীসকলে নিজে সমাধান কৰিছে। তেনেহ'লে সেই অনুশীলনীটোত সমাধান কৰিবলৈ কিমানখিনি প্ৰশ্ন ৰৈ গ'ল সেইটো উলিয়াব দিছে। আহাচোন সমাধানটো কৰোঁ। ইয়াৰ সমাধান কৰোঁতে আমি শিক্ষকে সমাধান কৰিলে সমান 19 ভাগৰ 5, ছাত্ৰ ছাত্ৰীসকলে সমাধান কৰিলে কিমান? 19 ভাগৰ 3। এতেকে কিমানখিনি প্ৰশ্ন সমাধান হ'ল সেইখিনি লিখোৱা হয়। এতেকে মুঠ সমাধান হ'ল সমান, এই দুটা যোগ কৰিব লাগিব, 19 ভাগৰ 5 যোগ 19 ভাগৰ 3। এই দুটা যোগ কৰোঁ, হদ্ৰিক এটা হৰ লিখি লগ দুটা যোগ কৰিলোঁ। 19 ভাগৰ 5 যোগ 3 পালোঁ, 5 আৰু 3 যোগ কৰিলে 8 হয়, এই 19 ভাগৰ 8। তাৰমানে অনুশীলনীটোৰ 19 ভাগৰ 8 অংক শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে সমাধান কৰে। গতিকে সমাধান কৰিবলৈ কিমানখিনি বাকী থাকিল বা ৰৈ গ'ল সেইখিনি ওলাব হয়। অনুশীলনীটোৰ অংকখিনি 1 বুলি ধৰিছোঁ, 1ৰ পৰা যিখিনি সমাধান হ'ল 19 ভাগৰ 8 সেইখিনি বিয়োগ কৰিছোঁ। এতিয়া 1 মানে আমি 19 ভাগৰ 19 লিখিলোঁ, বিয়োগ 19 ভাগৰ 8, দুটাৰে হৰ একেই হ'ল, অৰ্থাৎ হদ্ৰিক হ'ল। এইবাৰ আমি এটা হৰ লিখি 19 বিয়োগ 8 লিখিলোঁ, তাৰমানে প্ৰথম লগটোৰ পৰা দ্বিতীয় লগটো বিয়োগ কৰিলোঁ। 19ৰ পৰা 8 বিয়োগ কৰিলে 11 থাকিল, 19 ভাগৰ 11 অৰ্থাৎ
অনুভৱৰ 19 ভাগ কৰি 11 ভাগ অংক সমাধান কৰিবলৈ ৰৈ গ'ল। এই ভিডিঅ'ত এইখিনি। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। যিসকল এই চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।